welcome back to my YouTube channel. তো গাইস আজি আমি যাই আছো মানে এটা এনেকুৱা জাগাত আজি আছে 15 আগষ্ট আৰু 15 আগষ্ট আমি এটা ভাল জাগাত যাই আছো এনেকুৱা এটা ফেচিয়ন জাগাত য'ত আমি ইয়াতে যাম আৰু একদম ব্লগ সব দেখাম তাতে তো গাইস ভিডিঅ'টো আজি ষ্টাৰ্টিং কৰো তো বলক তো গাইস আমি ধুনীয়াকৈ আহি গলো আৰু আহি যোৱাৰ লগে লগে এইফালে দেখিছো ইমান ৰ'দ আৰু আমি ধুনীয়াকৈ আহি আছো আৰু দলঙত পাইছো আৰু এনেকৈ যাই আমি মজাকৈ যাই থাকিম আৰু একদম আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু এইফালে আমি দেখিছো এই সৰু যাই ষ্টেডিয়াম পাই গলো এই সৰু যাই ষ্টেডিয়াম ধুনীয়াকৈ পাই গ'লো সৰু যাই ষ্টেডিয়াম আৰু পাইছো আমি এনেকুৱা জাগালৈ যাবলৈ যাই আছো য'ত পাহাৰৰ মাজে মাজে এনেকৈ গোটেই গছ গছনি একদম পাহাৰৰ আমি যাই আছো উত্তৰ গুৱাহাটীত য'ত অকল পাহাৰে পাহাৰ Guys, I finally পালো পেলে দলঙতে পুৰা মানে হাই তো গাইজ ব্ৰহ্মপুত্ৰৰ দলংখন ইমান ধুনীয়া আৰু ইমান কিউট গাইজ ইমান মজা মানে দেখিলে একদম ভাল লাগি যায় আৰু একদম চাওক এনেকৈ ব্ৰহ্মপুত্ৰৰ দলংখন ভাই আৰু এইফালে চাওক কিমান ধুনীয়া জাগা একদম গছ গছনি এইখন চাওক পাহাৰখন চাওক পাহাৰখন চাওক গোটেই যেন পাহাৰখন আমাৰ ওচৰতে আছে ইমানেই ধুনীয়া জাগা আৰু ইমানেই মানে একদম যেনেকৈ আমি ছুইজাৰলেণ্ডত আহি গৈছোঁ এনেকুৱা এখন জাগা মানে ইমানেই ধুনীয়া জাগা মানে মই হেৰাণ হৈ গৈছোঁ ইমান একদম পাহাৰখন যেনেকৈ একদম ওচৰতে আছে মানে আৰু গছ গছনি চাইডৰ ফালে এইবোৰ দেখিছেনে গছ গছনি পাহাৰখন চাওক একদম যেনেকৈ ওচৰত পাহাৰখন আমাৰ ওচৰেদি যাই আছে আমি পাহাৰখনৰ মাজেদি এনেকৈ যাই আছো আৰু এইফালে চাওক এইবোৰ গছ গছনি আৰু সেইফালে একদম পাহাৰখন এই গছ গছনি সেইফালে মানে সেইফালে পাহাৰখন আৰু একদম এইবোৰ একদম গছ গছনি গছ গছনি গছ গছনি গছ গছনি একদম গছ গছনি একদম মানে গছ গছনি একদম ভৰি আছে ইয়াত মানে বেছিভাগ আমাৰ তাতে ৰ'দ পৰাই নাই অলপ চলপ মানে ৰ'দ পৰে মানে গৰম ভাৱটো ইয়াত একদম নায়েই মানে গৰম ভাৱটো একদম নায়েই ইয়াতে একদম মানে ঠাণ্ডা জাগাবিলাক একদম কিমান ধুনীয়া গাইজ আৰু সেইফালে মই আপোনালোকক আগত দেখাই আছো একদম ৰাস্তাবিলাক চাওক এইবিলাক চাওক এইবিলাক একদম গছ গছনি গছ ৰাস্তাৰ মানে লাইনেদি একদম গছ গছনি একদম দেখিছেনে একদম ৰাইনৰ এইবিলাক একদম গছ গছনি একদম তো গাইজ আমি ধুনীয়াকৈ আহি গ'লো আৰু তাৰপিছত মই আপোনালোকে যে কথাবিলাক কৈ আছোঁ যে আপোনালোকে শুনা পোৱা নাই মানে বহুত জয় গাড়ী চলাইছিল তো একো শুনাই পোৱা নাছিল আৰু এনেকৈ জুচ লৈ ল'লোঁ গাইজ দেখিছেনে জুচ লৈ ল'লোঁ বহুত গৰম দি আছে মানে বহুত ইমানেই গৰম তাত তো বেছি গৰম দিয়া কাৰণে মানে আমি জুচ ল'লোঁ আৰু জুচৰ তাৰপিছত খালোঁ খাম মজাকৈ আমি এতিয়া জুচ খাম আৰু মজা কৰা ৰেষ্ট লওঁ আৰু কিবা কিবি খাওঁ আৰু লগতে কাম চাম কৰিছোঁ ড্ৰেছটো চাই গম পাইছোঁ মই কি কাম কৰি আছোঁ অলপ কামো কৰি আছোঁ কেঁচা লাগ ৰা জুচ কেঁচা লাগ ৰা বহুত মিঠা তাৰ পৰা আমি ধুনীয়াকৈ ওলাই দিলোঁ আৰু ওলাই দিয়াৰ পিছত ইফালৰ পৰা চাওক ভিউ চাওক ভাই গোটেই পাহাৰখন মানে আৰু মই যে কৈ আছোঁ আপোনালোকে ড্ৰেছ পিন্ধা কথাটো এইবোৰ চব কাম কৰিব লাগে চব কামেই কৰি আমি এক্সপিৰিয়েঞ্চ ল'ব লাগে যে কেনেকুৱা কি কামত কেনেকুৱা কষ্ট হয় সকলো কামেই কৰিব লাগে পঢ়িও থাকিব লাগে লগতে সকলো কামো কৰিব লাগে আৰু এনেকুৱা জেগাখিনি দেখাটো মানে এটাই ভাল লাগিল জেগাখিনি পাহাৰখন চাওক না একদম মানে পাহাৰখন নজৰলি ভিউ চাওক পাহাৰখনৰ একদম ৰাস্তা আৰু আমি ভাবিছোঁ ইয়াৰ পৰা ধুনীয়াকৈ আমি লাহেকৈ ওলাই দিম আৰু এইটো মানে যিমান পাৰোঁ আমি ওলাই দিম একদম মানে জেগাবিলাক একদম চালে ভাল লাগি যায় একদম জেগাখিনি ধুনীয়া জেগা মানে একদম সুন্দৰ আৰু তলত বহিছোঁ এই ধুনীয়াকৈ আমি লাহেকৈ ইয়াৰ পৰা ওলাই দিওঁ আৰু এনেকৈ মানে এখন এনেকুৱা জেগা লাগি আছে যিখন জেগা মানে একদম পথাৰৰ মাজেখন মানে এখন গুৱাহাটীৰ উত্তৰ গুৱাহাটীত আহিছোঁ আমি তো উত্তৰ গুৱাহাটীত মানে এনেকুৱা পথাৰৰ জেগা ন ইমান পথাৰৰ জেগা মানে ক'বলৈ বাকী নাই আৰু পথাৰৰ নিচিনা জেগা একদম পথাৰ বুলি ক'ব পাৰি বেছি গছ গছনি নাই মানে গছ গছনি বহুত আছে মানে পথাৰ বুলি ক'ব পাৰি মানে এই একদম জেগাবিলাক একদম ডেঞ্জাৰিং মানে একদম যেনেকুৱা গাঁৱলীয়া জেগা আপুনি ক'ব নোৱাৰিব আপোনাৰ মাজত এৰি দিয়ে আপুনি ডাইৰেক্ট কোনোখন গাঁৱলীয়া জেগাত আহি পালোঁ আপুনি নাভাবিব যদি গুৱাহাটীত আহিছোঁ বুলি এনেকুৱা জেগা মানে তো আমি ভাবিছোঁ যে লাহেকৈ ওলাই দিম বুলি